Hello everyone, good morning. Welcome back to my YouTube channel. More oin eta notun video le apnalok hokoluke janalu punarbar swagatam. Akha korisu apnalok bhale kokhale ase, moi bhale asu. Aru apnalokke Saraswati pujar video sale. Aru aji moi rati ghor loi jam, kaile ratipua pamgoi. Aru kaile deobar, kaile amar bishekh kiba eta ase. Dekham baru mor gaot বুলিয়ে কৈছো মোৰ গাঁৱত এটা বিশেষ কিবা এটা আছে হে আপোনালোকক কাইলে মই দেখাম ৰাতিপুৱা গৈ আগৰ পৰা হৈ আহিছে হেতু আৰু সকলোৰে গাঁৱৰ নিয়ম বিলাক বেলেগ বেলেগ হয় আৰু আমাৰো তেনেকে কাইলে কিবা এটা আছে হেতু মই এতিয়া কৈ নিদু হেতু আপোনালোকক কালি একদম ধুনিয়াকৈ দেখাম আজি দিনটো ইমান ব্লগ কৰা নহব মই জাস্ট আপোনালোকক কৈছো আৰু মানে ব্লগটো ষ্টাৰ্ট কৰি দিছো আজি খালি ঘৰ যাম বুলি আপোনালোকক কৈ দিছো আৰু এতিয়া হে গাপা ধুই মেলি মই বস্তু বিলাক পেকিং কৰি আছো যেহেতু এতিয়া বহু দিনলৈ গুছি যাম আকো নাহু এতিয়া আহিব নোৱাৰো কাৰণ এতিয়াটো পুৰা কলেজ মানে ক্লাস ষ্টাৰ্ট হৈ যাব এক সেকেন্ড মই গেছটো অফ কৰি আহিছো গেছটো অফ কৰি আহিলো মানে মই ভাত পাতি দিছিলো আৰু ভাত হৈ গল আৰু সবখিনি হৈ গল মই বনাই মেলি সোনকালে ৰেডি কৰি দিছো কাৰণ মই যাবগে লাগিব অলপ সোনকালে ওলাব লাগিব ৰুমৰ পৰা মোৰ বাস আছে 7টা 45 মানত আৰু 7টা 45 বুলি ক'লে 8টা মান বাজিবই আৰু হেয়া এতিয়া সোনকালে কামবোৰ কৰি লৈছো ঘৰ সাফা কৰি লৈছো ইবিলাক পুৰা মানে ৰাতিপুৱাই ইবিলাক সব মহাৰি মেলি সাফা কৰি থৈ গৈছো কাৰণ আজি দিনটোত মই কিমানখিনি ভিডিও কৰিব পাৰো নাজানো কিমানখিনি ব্লগ কৰিব পাৰো মই নাজানো কিন্তু কাইলৈ মই ধুনিয়াকৈ দেখাম আমাৰ গাঁৱৰ পৰিবেশটো আপোনালোকক দেখাম আৰু মই হে কাৰণে আজি ব্লগটো ষ্টাৰ্ট কৰি দিছো আজিৰ পৰা মানে ব্লগটো ষ্টাৰ্ট কৰিছো দুদিনৰ ব্লগ মই আপোনালোকক দিম আজি আৰু কাইলৈ আজি চাও কিমানখিনি কৰিব পাৰো কি কৰিব পাৰো দেখাম বাৰু আপোনালোকক কিন্তু কাইলৈ আপোনালোকক দিনটো পুৰা দেখাম আমাৰ যেটো বিশেষ এটা অনুষ্ঠান আছে বুলি কৈছো হেতু আপোনালোকক দেখাম আৰু এতিয়া মই পেকিং আছে অলপমান হেখিনি কৰি লওঁ বহুত বস্তু হৈ গৈছে আৰু এতিয়া ভাত পানী গিটা খাই লওঁ হেয়াই আপোনালোকক দেখাই থাকিম ঘৰৰ পৰা ওলাই আহিলো আৰু এয়া মোৰ বাস আহি পোৱাহি নাই আহি আছে পাবহি আৰু বেছি টাইম নাই আৰু দিনটো আজি ব্লগ কৰা নহল বিশেষ একো দেখুৱা নহল আপোনালোকক কাৰণ বহুতখিনি কাম আছিলে সবখিনি কাম কৰি মেলি মই ওলাই আহিছো আৰু ইয়া দেখিছানে হাতত বহুত গিটা বেগ আসলতে নিজকো দেখাব পৰা নাই 4-5টা মান বেগ হৈ গৈছে ঘৰলৈ আহিলে এনো বহুতখিনি টুপুলা হৈ যায় আৰু আপোনালোকৰ হয়নে বাৰু কমেন্টত জনাবচোন মোৰ আসলতে একদম ইটু হিটু লওঁতে বহুতখিনি বেগে হৈ যায়গে আৰু ইয়া মই বাছত উঠি ললো আৰু এনেকৈ মোৰ যাত্ৰাটো আৰম্ভ হৈ গল আহি পালোহি জখলাবন্ধা আৰু ইয়াতে খাবৰ কাৰণে বাছবিলাক ৰখায় আৰু মইও বাথৰুম গৈ ললো ইয়াত পিছে একো খোৱা নাই আপোনালোকক অকনমান হোটেলখন দেখাইহে দিছো আৰু মই কিবা এটা পেকিং কৰি লৈ আহিছিলো হেয়াই খাই ললো কাৰণ মোৰ ওলাই আহোতে ভাত খাব মন নগল হেবাবে খোৱা নহল একো The next morning Good morning everyone ইয়া চাওকচোন আহি পালোহি আৰু গুটে পৰিবেশটো আপোনালোকক অকনমান দেখাই দিছো মই আহি পালোহি ঘৰ আৰু পিছফালে দেখি সাকে গম পাইছে গুটে হেউজিয়া আসলতে ঘৰলে আহিলে এটা কাৰণে ভাল লাগে সব ফালে হেউজিয়া আৰু বতাহজাক ইমান ধুনিয়া মানে বতাহজাক মাৰিছে নহয় মই কি কম মানে একদম ফাগুনৰ যেটো বতাহ মাৰে ন হেনকা লাগি গৈছে একদম মানে বতাহটো বিৰাট ভাল লাগিছে আৰু হসাকৈ মানে এই হেউজিয়াবিলাক দেখি থাকিলেও ভাল লাগে মনটো আৰু গাঁৱতটো বিশেষকৈ সব ফালে হেউজিয়াই থাকে এতিয়া কালি আসলতে মই বেছিকে ভিডিও নকৰিলো ৰুমত কাৰণ গুটে পেকিং আছিল আৰু গুটে ৰুম সুম সাফা কৰি থৈ মেলি আহিব লগা হৈছে সেই কাৰণে মই একো ভিডিও কৰা নাই আৰু ৰাতি আপোনাক অলপ দেখাইছোৱে মই তাৰ পাছত ঘৰ আহি পালো আহি পাই মই শুই দিলো অকমান বহুত টোপনি আহি গল কাৰণ ৰাতি বাছত ভালকে হোৱাই নহয় হোৱা নহলে হার পাই যাও আৰু হেবাবে মই শুই দিলো শুই এতিয়া উঠিছো 11:30 মানে বাজিব হল আৰু মই এতিয়া ফ্ৰেশ হলো অকল মুখ হাত গিটাহে ধুলো কিন্তু গা পা ধোৱা নাই গা পা ধুম কিন্তু তাৰ আগতে ভাবিছো চাহ একাপ খাই লও কাৰণ মই ৰাতি ভাত পানী একো খাই অহা নাছিলো কিবা এটা পেকিং কৰি আনিছিলো বাৰু হেতুৱে খালো কিন্তু ঘৰত একো ভাত খোৱা নাছিলো তাতে সেই কাৰণে এতিয়া ভুকো লাগিছে অলপ ভাবিছো চাহটো খাই লও তাৰ পাছত ধুনিয়াকৈ গা পা ধুই মই খাম আৰু ভাত কিবা কিবি আৰু নামঘৰত আমাৰ হে আয়োজন হৈয়ে আছে হেয়ালেও বাৰু আপোনালোকক লৈ যাম তালেও যাম মই গা পা ধুই ফ্ৰেছ হৈ মেলি যাম তালে তাৰ আগতে চাহ একাপ খাই লম আৰু এতিয়া যাও
চাহ একাপ খাই লওঁ গা পা ধুই ৰেডি হ'লোঁ এতিয়া এয়া পূৰা মেখেলা চাদৰ এযোৰ পিন্ধি লৈছোঁ একদম চিম্পুল মেখেলা চাদৰ এযোৰ পিন্ধি লৈছোঁ যাওঁ নামঘৰলৈ আৰু তাতে মানে চাকি ধূপ জ্বলাই আহোঁ সেৱা লৈ আহোঁ কাৰণ আজি হৈছে আমাৰ ৰাজকীয় চাউল খোৱা বুলি কয় আৰু চবৰে গাঁৱত বেলেগ বেলেগ নিয়ম থাকিব পাৰে আমাৰ এনেকুৱা আছে আৰু আগৰ পৰা এনেকৈ চলি আহিছে আৰু যাওঁ এতিয়া আমাৰ নামঘৰ ভাগ মানে নতুনকৈ বনাই আছে পূৰা ভাঙি থৈছে মানে চব নতুনকৈ বনাই আছে যে গোটেই খেলি মেলি হৈ আছে মই চাওঁ বাৰু কিমানখিনি দেখাব পাৰোঁ আগতে সৰুৰ পৰা এই নিয়ম ভাগ পাই আহিছোঁ গাঁৱত আৰু তাৰপাছত যেতিয়া পঢ়িব গুচি গ'লোঁ তাৰপাছত আৰু পোৱা নাছিলোঁ কাৰণ সময়বিলাক নিমিলে টাইমবিলাক নিমিলে এক্সাম হৈ থাকে ক্লাছ হৈ থাকে এনেকুৱা কিবাকিবি হৈ থাকে আহিব নোৱাৰোঁ আৰু আজি বিশেষকৈ ধুনীয়াকৈ মিলি গ'ল গোটেইখিনি আজি দেওবাৰ হয় আৰু কালি সোমবাৰ মই চাগে কালি মানে ডিব্ৰুগড় যামগৈ কালি নহ'লে পৰহিলৈ যামগৈ আৰু আজি 5-6 বছৰমানৰ পিছত আজি সেই পাম আৰু সেই নিয়ম ভাগ কৰিবলৈ বা মানে আপোনালোককো দেখাবলৈ পাম আৰু চবৰে গাঁৱে গাঁৱে মানে নিয়ম ভাগ বেলেগ হয় কিন্তু আমাৰ কেনেকুৱা হয় সেয়া আপোনালোকক অকণমান দেখাম বাৰু যিমানখিনি পাৰোঁ এইখনেই আমাৰ গাঁওখন আপোনালোকক অকণমান দেখাবলৈহে চেষ্টা কৰিছোঁ আৰু এতিয়া মই নামঘৰলৈ আহি আছোঁ আমাৰ ঘৰৰ পৰা একদমেই ওচৰত আছে 3-4 ঘৰমান পাৰ হ'লে আমাৰ নামঘৰ পায় মানে আমাৰ ঘৰৰ পৰা ওলাই থাকে আৰু নামঘৰ ভাগ আৰু ইয়াত দেখিছেনে মই নামঘৰ পালোহি বাহিৰতে চেণ্ডেলযোৰ খুলি লৈছোঁ আৰু এতিয়া গোটেই নামঘৰ ভাগ ধুনীয়াকৈ বনাব আপোনালোকক যেতিয়া সম্পূৰ্ণকৈ ভালকৈ বনাই হ'ব তেতিয়া আকৌ ধুনীয়াকৈ মই ব্লগ কৰিম দেখাম আপোনালোকক আমাৰ নামঘৰ ভাগ আৰু এয়া মই এতিয়া ভিতৰলৈ সোমাই আহিলোঁ আহি এতিয়া এয়া নামঘৰীয়া ককা আছে তেওঁক আপোনালোকক দেখাই দিছোঁ বাৰু অলপমান আৰু এয়া মই চাকি ধূপ জ্বলাই লওঁ তাৰপাছত সেৱা ল'ম আপোনালোকে চাই থাকিব ভিডিঅ'টো গোটেই শেষলৈকে अर्पण কৰিছে প্ৰভু শ্ৰীচৰণ গোবিন্দে কৃপা কৰিব লাগে আৰু তেওঁ বোলে পঢ়ি আছে সৰস্বতী লগে লাগে সকলোখিনি আশীৰ্বাদ কৰিলে গোবিন্দে কৃপা কৰি প্ৰাৰ্থনা আৰু ইয়াত প্ৰসাদ ল'লোঁ এতিয়া যাওঁ সেইবিলাক চব কাম লাগি আছে সেৱা ল'লোঁ আৰু সকলোৱে বৰ ধুনীয়াকৈ আশীৰ্বাদ দিলে আইতা ককাসকলে আশীৰ্বাদ দিলে মনটো এনেও ভাল লাগে নহয়নে আৰু মোৰো মনটো আজি বহুত ভাল লাগিলে আৰু এইফালে আহি আছে আমাৰ আইতা আৰু পিছফালে আহি আছে পূজাহঁতৰ আইতা আৰু এয়া আমাৰ ঘৰৰে আইতা হয় আপোনালোকক অকণমান দেখাই দিছোঁ বাৰু ওচৰৰ পৰা কাৰণ আইতাৰ গাটো ইমান এটা ভাল নাছিলে কিন্তু এতিয়া অলপমান ভাল পাইছে আৰু সেনেকৈ আজি নামঘৰলৈ আহিছে আৰু সকলোকে এবাৰ আপোনালোকক দেখাই দিছোঁ ককাসকল আছে কিছুমান ভিতৰত সোমাই আছে কামত লাগি আছে কিবা আৰু যিমানখিনি পাৰোঁ বাৰু দেখাই দিছোঁ সকলোকে মেমৰিবিলাক আচলতে এনেকৈ ধৰি ৰাখিছোঁ যাতে পিছত চাবলৈ হয় আৰু তেওঁলোকৰো মনটো ভাল লাগে নহয়নে ভিডিঅ'ত ওলাবলৈ পালে আৰু সেয়া সকলোকে এবাৰ এবাৰ দেখাই দিছোঁ আপোনালোকক এয়া আমাৰ নামঘৰীয়া দুদু দেই হয়নে এয়া আমাৰ গৰাকী টোপোলা লৈ চাওঁ তই কি ল'লা হা আৰু এইফালে চব এতিয়া পথাৰবিলাক খালী খালী আৰু ইয়াতে চবে ধুনীয়াকৈ ভাত বনাই আছে খোৱাখিনি গোটেইখিনি বনাই আছোঁ আৰু এইফালে সকলোৱে মিলি কামত লাগি আছে আৰু এইফালে খানাও বনাই আছে তেওঁলোকে অকণমান দেখাই দিছোঁ সকলোৱে আমাৰ গাঁৱৰ মিলিজুলি এনেকৈয়ে বনোৱা হয় আৰু এনেকৈ বাহিৰতে পথাৰতে সকলোৱে মিলি এসাঁজ খোৱা হয় বছৰেকৰ মূৰত আৰু প্ৰত্যেকটো বছৰে এনেকৈ খোৱা হয় আৰু সকলোৰে গাঁৱৰ নিয়মবোৰ হয়তো বেলেগ হ'ব পাৰে আমাৰ এনেকৈ হয় আপোনালোকক সেয়া দেখাই দিলোঁ আৰু ইয়াতে খোৱা হ'ব মানে ইয়াতে খোৱা হ'ব ইয়াতে ধুনীয়াকৈ চবেই খাম আৰু দেৰি হ'ব অলপমান 5-4:30 বাজিব চাগে ধূপ চাকি জ্বলাই ল'লোঁ আৰু ইয়াতে যিসকলে বনাই আছে তেওঁলোককো মাত লগাই দিলোঁ আৰু বহুত দিনৰ মূৰত আহিছোঁ নহয় চবৰ লগতে কথা বতৰা পাতিলোঁ অলপমান আৰু এতিয়া যাওঁ কাপোৰ কানি সলাই দেৰিকৈ আহিম আৰু এইফালে আমাৰ পূজা আছে লগত নাম
এইফালে ৰেডি হৈ গ'লোঁ আৰু এতিয়া যাওঁ ওলাই মেলি হ'ল এতিয়া খোৱা তাতে হৈছে আৰু মানুহবিলাকো আহিছে লাহে ধীৰে আৰু আপোনালোককো গোটেই পৰিৱেশটো ধুনীয়াকৈ দেখাম এতিয়া যাওঁ ব'লক তালৈকে আৰু এইফালে দেখিছেনে আমাৰ ৰাইজসকল আহি পালেহি আচলতে সকলো আহিব পৰা নাই প্ৰত্যেকৰ ঘৰতে কিবা এটা নহয় কিবা এটা প্ৰব্লেম থাকে সেইবাবে সকলো আহিব নোৱাৰিব পাৰে আৰু এইফালে আমাৰ পাত দিলে আচলতে আজি থালিখনত আমাৰ কি আছে মানে আজি আমাৰ গাঁৱৰ খাদ্যত আজি কি আছে কি বনাইছে তেওঁলোকে আপোনালোকক ধুনীয়াকৈ দেখাম আৰু এইফালে সকলোকে দিয়া হৈ গ'ল এইফালে আপোনালোকক অকণমান দেখাই দিছোঁ আমাৰ পাতকেইখন আৰু কি আছিলে সেইটো বাৰু মই আপোনালোকক অলপ পিছত ক'ম আৰু সকলোৱে মিলি এনেকৈ সেৱা ল'লে যিসকলে ৰাতিপুৱাৰ পৰা বনাই আছে লাগি আছে কামত তেওঁলোকে গোটেই ৰাইজৰ আগত সেৱা ল'লে আৰু ধুনীয়াকৈ আশীৰ্বাদ ল'লে আৰু এতিয়া আমি খাবলৈ আৰম্ভ কৰিলোঁ আচলতে সৰুৰে পৰা এনেকৈ আমাৰ নিয়মবিলাক চলি আহিছে আৰু সেয়া আজি আপোনালোকক দেখাবলৈ পাই ভাল লাগিছে মনটো আহি পালোহি ঘৰ আৰু খাই মেলি হৈ গ'ল আপোনালোকক দেখালোৱে গোটেই কি আছিলে হাঁহৰ মাংস আছিলে হাঁহৰ মাংস আলু এনেকৈ এখন চব্জি আছিলে আৰু মাছ আছিলে ফ্ৰাই আৰু বন্ধাকবি মাছেদি তেনেকুৱা এখন চব্জি আছিলে আৰু জলকীয়া ভাজি আছিলে দালি আছিলে সিমানেই গোটেইখিনি আপোনালোকক দেখাই দিলোঁ আৰু চবেই খোৱাৰ আগত আপোনালোকে দেখিলেই সেৱা ল'লে আৰু যোনে যোনে বনাইছে তেওঁলোকে সেৱা লয় আৰু এয়া আছিলে আমাৰ আই চাউল খোৱা বুলি কয় আই চাউল খোৱা আৰু সকলোৰে গাঁৱত হয়তো বেলেগ বেলেগ নিয়ম হ'ব পাৰে আৰু এনেকৈ আমাৰ সকলোৱে মিলি বছৰেকত এনেকৈ ভাত এসাঁজ খোৱা হয় সেয়াই আৰু এতিয়া মহো ওলাইছে আৰু সন্ধিয়াও হৈ আহিছে ব্লগটো ভাবিছোঁ সামৰি দিওঁ বুলি কাৰণ বহুত দীঘল হৈ যাব আৰু যিমানখিনি পাৰোঁ আপোনালোকক মই দেখালোৱেই সকলোকে বহুত দিনৰ মূৰত লগ পাই বিৰাট ভাল লাগিলে নিজৰ গাঁওখনত এনেও কিবা এটা পাতিলে ভালেই লাগে আৰু যিখিনি বনাইছিলে মানে খোৱা বহুত ধুনীয়া বনাইছে সকলোৱে খায়ো ভাল লাগিলে আৰু বহুত দিনৰ মূৰত এনেকৈ সকলোৱে মিলি এসাঁজ খাবলৈ পালোঁ বিৰাট ভাল লাগিলে তেনেহ'লে আজি এই ভিডিঅ'টো ইয়াতে শেষ কৰি দিছোঁ যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আকৌ এটা নতুন ধুনীয়া ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিম তেনেহ'লে আজিলৈ বাই বাই লাভ ইউ অল